তো এইখন এখন টিকটকৰ মঞ্চ ভাঙি দিব উঠি যায় তো সাবস্ক্রাইব কৰিলে এটা সাপোর্ট পায় আৰু সাবস্ক্রাইব মানে সেই আমরা মই এই নাটকাটি রাইন দা আমি ডিম্পু বড়ুয়াক লৈ ওপৰত আমি আহি পালোহি নাকাটি হিলছ কণ্টেক পিছতে ডিম্পুদা ইয়াতে এইখন ফিল্ডতে আহি পাবহি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আহি আছে চাওক তেনেকুৱা ধৰণৰ মানুহ আহিছে গাড়ী হ'ল মানুহ সম্পূৰ্ণ পূৰা ইয়াত মানুহ ফুল হ'বহি ইউটিউবাৰ আছে আমাৰ নাকাটি পাহাৰত সকলোৱে মিলিত হৈছোঁ চাব পাৰে চিৰঞ্জিত চাব পাৰে আয়োজন কৰিছে আৰু তাতে আমাৰ উপায়ুক্ত মহাশয়া বঙাইগাঁৱত জিলাৰ তেখেতৰ যথেষ্ট অৰিহণা আছে তেখেতে সুবিধা কৰি দিছে আজি এই কোভিড পদক্ষেপ আমি নিয়ম কিছুমান ভাঙিব নালাগে অৱশ্যে কিবা এটা গেডাৰিংটো ইমান এটা ঠিক নহয় যিমানখিনি পাৰোঁ আমি পাৰ্ট ৱাইজত ঠিক কৰি আমি ইয়াতে চবে লগ হ'ম বুলি মানে কিবা কৰিছোঁ তেখেতক কৈ দিছোঁ গতিকে সেইটো মানে আমি লক্ষ্য ৰাখিব লাগিব আৰু আগন্তুক দিনবোৰ বঙাইগাঁও ইউটিউবাৰ গ্ৰুপে এটা ধুনীয়া ইউনিটি এটা কৰি পেলাই সমাজৰ যিবিলাক কাম আছে সেইবিলাক কৰিব লাগে আৰু সমাজখন এনেকৈ আগুৱাই লৈ যাব লাগে এইখিনি তেওঁলোকৰ মত হোৱাটো মই ভাবোঁ আৰু আৰু যিবিলাক নৱপ্ৰজন্মৰ ইউটিউবাৰ উঠি আহিব খুজি আছে সিহঁতে কি বস্তু আচলতে কেনেধৰণে যাব লাগিব সিহঁতৰ কাৰণে অলপমান নৱপ্ৰজন্মসকলে এইটো ভাবিব লাগে যে ইউটিউব কৰি পেলাই যে গোটেইখিনি হ'ব সেইটো ভাবিব নালাগে পঢ়া শুনা প্ৰথমতে কৰিব লাগিব তাৰপিছত আমি কিছুমান বস্তু ভাবি লওঁ নহয় যে মই কিবা এটা ভাল বস্তু দেখিছোঁ তাক দেখুৱাই ভাল লাগে নহয়নে কিবা এটা ভাল বস্তু খাইছোঁ খুৱাই ভাল লাগে নহয় সেই ধৰণে ভাবি ল'ব লাগে যে ইউটিউবাৰে কেৰিয়াৰ হ'ব ভাবিব নালাগে মই এইটো কওঁ এতিয়া মই যিটো কৰি আছোঁ মোৰ লাইনটো অলপ বেলেগ কিন্তু এইটো কেৰিয়াৰ হ'ব পাৰে কৰি যাব কষ্ট কৰি যাব তাৰ কাৰণে যে পঢ়া শুনা এৰিব সেইটো নহয় মানে কাম কৰি যাওক কষ্ট কৰি যাওক পঢ়া শুনা জ্ঞানদীপ লগত আছে জ্ঞানদীপ চাবৰে আমাৰ মৰমৰ গোটেই ইউটিউবাৰ সকলো আপোনালোকৰ লগতেই দিনটো আছে গতিকে অনুৰোধ জনাইছোঁ ইয়াত যদি বেছি ভিৰ হয় তেতিয়াহ'লে খেলি মেলি মই বিচাৰিছোঁ মঞ্চৰ পৰা নামি যাওক যিসকল আমাৰ নাই ষ্টেজ ভাঙিবলৈ বেছি টাইম নাই ষ্টেজটো ভাঙিবলৈ বেছি টাইম নাই মই বিচাৰিছোঁ সকলোৱে ষ্টেজৰ পৰা নামি আহক ষ্টেজৰ পৰা ভাঙিবলৈ আৰু বেছি টাইম নাই নহ'লে আপোনালোকৰ সহায় আৰু সহযোগহে বিচাৰিছোঁ মানুহ চাওক না ৰাজিষ্ট্ৰেলত
তো এইখন এখন টিম বেটাৰ মঞ্চ ভাঙি দিলো একেবাৰে দুখ বহুত ভাল লাগিল আহি পিনে কি ক'ম আৰু বাপৰে নগাঁৱৰ পৰা গোটেই ৰাতিটো জাৰ্ণি কৰিও কিছু সংখ্যক আহিছে গতিকে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ আৰু বঙাইগাঁৱত আমি প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা এই যি আমাৰ ইউটিউবাৰ মিট আছে এয়া সফল কৰি তুলিবলৈ আমি আজি সকলোৱে চেষ্টা কৰিছোঁ গতিকে আপোনালোকৰ সহায় সহযোগ আৰু বৰ ধুনীয়াকৈ আমাক সহযোগ কৰিছে ধন্যবাদ জনাইছোঁ এটা হাত চাপৰি অকল আপোনালোকৰ কাৰণে আমাৰ বঙাইগাঁৱৰ মানুহে কেতিয়াও হুলস্থুল নকৰে কৰে নেকি যিকোনো অনুষ্ঠান আমি সুচাৰুৰূপে পালন কৰি আহিছোঁ আজিলৈকে হয়নে নাই বিশেষকৈ এই অঞ্চলত আমাৰ মূলাগাঁও জেলকাজাঁৱৰ হয়নে গতিকে আমাৰ মানুহ বৰ ভাল বৰ ধুনীয়া সকলোৱে ধুনীয়াকৈ আমি কাম কৰি যাওঁ হাঁহি যাওঁ এতিয়া মই আগবাঢ়িছোঁ আমাৰ আজিৰ কাৰ্যসূচীলৈ নমস্কাৰ আপোনালোকৰ খবৰ কেনেকুৱা আপোনালোকৰ ইয়াতে কেনেকুৱা লাগিছে আৰু আজি ইয়াতে নাককাটিৰ যোনটো অনুষ্ঠান হৈছে মোৰো খুব ভাল লাগিছে আৰু এটা মুণ্ডা আৰু সকলো কষ্ট কৰি থকাৰ কাৰণে এটা হাত চাপৰি ধন্যবাদ থেংক ইউ জ্ঞানদীপ ইমান সৰুতে ইমান ধুনীয়া পৰিপক্ক মানুহৰ দৰে কথা ক'ব পাৰে আৰু সেইকাৰণে আমাৰ মৰমৰ জ্ঞানদীপ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰপিছতে আছে আমাৰ অকণমানি শিল্পী বঙাইগাঁৱৰ হৰ্ষিতা জেঠাই কোনে কোনে চিনি পায় নমস্কাৰ মই হৰ্ষিতা ৰায় জেঠাই আপোনালোকৰ কি খবৰ আজি এই অনুষ্ঠানটোত আহি কিনে আপোনালোকক কেনেকুৱা লাগিল এইফালে কিন্তু বহুত চেয়াৰ আছে কিন্তু এইফালে একো নাই ইয়াৰ পিছতে মই চিনাকি কৰাই দিছোঁ সকলোৱে চিনি পায় আমাৰ বৰ মৰমৰ হয় ডমৰ এছ.বি. গুৰুং দা নমস্কাৰ 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 আপোনালোকে যে আজিকালি জানে ৰাতি ইমান ঠাণ্ডা ককা হৈ যাওঁ নহয় আৰু দিনত ইমান গৰম একদম টচ বজিয়া আৰু সকলোৰে মুখৰ পৰা টচ বজিয়া হাঁহি দেখিছো জয় বঙাইগাঁও এই যে নাক কাটি পাহাৰ মই কেতিয়াও অহা নাছিলো দেখিয়ে থাকো মই স্পেচিয়েলি ৰাখিছিলো এই দিনটোৰ কাৰণে গতিকে বঙাইগাঁও ইউটিউবাৰ গ্ৰুপৰ বিশেষকৈ মই মুন মালাকাৰ আতিক ভাই আৰু কমু আৰু ইফালে আছে আমাৰ এংকৰ গৰালী ধুনীয়াকৈ অনুষ্ঠানটো আগবঢ়াই লৈছে তাৰ কাৰণে মই ধন্যবাদ আৰু বাকী অতিথিসকলটো মঞ্চত আছে তেখেতসকলে নিজৰ নিজৰ বক্তব্য ৰাখিব মই এইখিনিয়ে ক'ব খোজো নাক কাটি এটা লেখত ল'বলগীয়া ঠাইত পৰিগণিত হ'বলৈ গৈ আছে নাক কাটি কাটি এটা জয় জয় নাক কাটি বহু ওপৰলৈ যাব আৰু ইয়াত আপোনালোকৰ দৃশ্য অৰিহণা থাকিব ইয়াৰ আশে পাশে থকা গাঁওকেইখন এটা উন্নতি মুখৰ পৰা এটা ৰাস্তা দেখি গৈ আছো আৰু বহুতো নিবনুৱাৰ পথ প্ৰশস্ত হ'ব গতিকে মই ইয়াত যিখিনি ইউটিউবৰ ভাইসকল আহিছে আমাৰ ছাবস্ক্ৰাইবাৰসকল আহিছে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো যাতে আগন্তুক দিনবোৰ আপোনালোকৰ সুখময় মংগলময় হয় তাৰে কামনা কৰিলো ধন্যবাদ কেনে খবৰ ভালে আছে আৰু এই ঠাইখন মোৰ খুবেই প্ৰিয় কাৰণ আজি ছেকেণ্ড টাইম ইয়ালৈ আহিছোঁ আৰু বঙাইগাঁৱৰ মৰম এৰিব নোৱাৰি আহিছোঁ মোৰ গা বেয়া আছিলে আৰু মুণ্ডা আতিকতে জানে আৰু স্পেচিয়েলি থেংকছ মুন লগতে আতিক খুব সুন্দৰকৈ এৰেঞ্জ কৰিছে আৰু মোৰ ভিডিঅ' চাইনে আপোনালোকে নাচাই কি চাই প্ৰেংকল চাই কেনেকুৱা লাগে এটা জোৰকৈ চিঞৰ লাগে জোৰকৈ চিঞৰ লাগে আৰু মই এটাই কথা ক'ম আপোনালোকে নাভাবিব যে মোৰ মিক্সৰ 3.5 লাখ ছাবস্ক্ৰাইবাৰ আছে বহুত ডাঙৰ ইউটিউবাৰ মই আপোনালোকৰ মাজৰে এজন কাৰণ মই কেইদিনমান আগতে আহিছিলোঁ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ ইমান হৈছে গতিকে আপোনালোকৰ যিমান ছাবস্ক্ৰাইবাৰ মোৰ তিমান বুলি ভাবিব ডাঙৰ বুলি নাভাবিব এজন থাকিলে যেনেকুৱা লাখ থাকিলেও তেনেকুৱা ঠিক আছে শেষত সকলোকে শুভেচ্ছা জনাইছোঁ যিসকল নতুন ক্ৰিয়েটৰ আছে
আপোনালোকে যিটো কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনায় প্ৰথমতে কণ্টেণ্টটো প্ৰেমত পৰিব সেই কণ্টেণ্টটো প্ৰেমত পৰিলেহে ভাল এটা কণ্টেণ্ট ভাল এটা ভিডিঅ' আমাক দিব পাৰিব ঠিক আছে শেষত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ জান ভাস্কৰ দা আছে লগতে গোটেই এৰেঞ্জাৰ টীম গুৰুং দা আছে ডিম্পু বৰুৱা গোটেই মিন্ময় গোটেই আহিছে শেষত সকলোৰে কাৰণে জোৰকে এটা হাত চাপৰি হ'ব লাগে থেংক ইউ লাভ ইউ অল নমস্কাৰ সকলোকে আৰু বহুত বহুত ধন্যবাদ ইয়ালৈ অহা এনেকৈ মৰম কৰাৰ বাবে আৰু বঙাইগাঁৱত আগতে মই আহিছিলোঁ নাকাটি হিলত ওপৰতো গৈছিলোঁ ভালনে সকলোৰে বহুত বহুত ধন্যবাদ সকলোকে আমি আৰু কথা আৰু সকলোকে বহুত বেছি ধন্যবাদ কাৰণ আতিক আৰু মুনে যি এৰেঞ্জ কৰিছিলে বঙাইগাঁও টীম বহুত বেছি ধন্যবাদ বঙাইগাঁও ইউটিউবাৰৰ কাৰণে এবাৰ হাত চাপৰি হ'ব লাগে আৰু মই অৰুণ দাস গুৱাহাটীৰ পৰা আহিছোঁ আৰু আমি একচুৱেলি যোৱাবাৰ আহিছিলোঁ ইয়াতে ৰাতি কেম্পিং কৰি গৈছিলোঁ ময়ূৰ মই একচুৱেলি আতিকৰ বাৰ্থডেত আহিছিলোঁ ত' ফেব্ৰুৱাৰীত তাৰ বাৰ্থডে আহি আছে আকৌ নিশ্চয় আমাক আমন্ত্ৰণ কৰিব বুলি আমি ভাবোঁ আৰু এই মিটআপটো ইয়াত হোৱাৰ কাৰণে DC মেডামৰ বহুত হাত আছে ত' DC মেডামৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে ত' সকলোকে বঙাইগাঁও ধন্যবাদ আৰু এই আমগুৰি গাঁৱৰ সকলো ৰাইজকে বহুত বেছি ধন্যবাদ চিনাকি দিব দৰকাৰ আছে জানো প্ৰয়োজন আছে জানো আমাৰ মৰমৰ ডিম্পু ৱেলকাম বেক টু মই ফ্ৰম নাকাটি মই কেতিয়াও ভবা নাছিলোঁ ইমান মানুহ মানে মই বঙাইগাঁও আহিছোঁ 3বাৰো আহিছোঁ বৰজৰা ৱাটাৰফল ডুইজিং ফেষ্টিভেল হেলিকপ্টাৰত উঠিছোঁ আৰু বঙাইগাঁও আহিয়ে থাকোঁ কিন্তু নাকাটি মানে সঁচাকৈ এই দিনটোৰ কাৰণে ৰখি থকা গৈছিল আৰু কি ক'ম আৰু বহুত বহুত ধন্যবাদ নাজানো মই কি ভিডিঅ' বনাইছো বা কি আপোনালোকক দিব পাৰিছো কি চাই ভাল পাইছে নাজানো কিন্তু ইমান মানুহৰ মৰম জাষ্ট ভিডিঅ'ৰ দ্বাৰা মই কেতিয়াও আশা কৰা নাছিলো বহুত বহুত ধন্যবাদ আৰু ইয়াত যিসকলে ভিডিঅ' বনাই আছে আশা কৰিছো সকলোৱে এনেকৈ যাতে মৰম পাওক সকলোৰে ভিডিঅ' সকলোৱে চাওক আৰু এনেকৈ এই বঙাইগাঁওখন সম্পূৰ্ণ অসম নহয় ভাৰতক চব ঠাইতে চিনাকি হৈ পৰক এই নাকাটি পাহাৰৰ চিনাকি হৈ পৰক থেংক ইউ Thank you, ভাই মোৰ থাকন দিয়া অভ্যাস নাই কিবা যদি কুৱেশ্যন আছে কাৰোবাৰ সুধিব পাৰে এনচাৰ দিম এই মিটাপ বুলি একে কয় ন ডিম্পু তুমি জুই এতিয়া মই এটা ইনষ্টাগ্ৰামৰ ৰিল বনাম চাব দিয়ক মই আছো নাকাটি পাহাৰত বঙাইগাঁও ডিষ্ট্ৰিক্টত এবাৰ আমাৰ সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছো উঠি যায় তো সাবস্ক্রাইব কৰিলে এটা সাপোর্ট পায় আৰু সাবস্ক্রাইব মানে সেই আমরা মই নাকাটি রাইন্দা আমি ডিম্পু বৰুৱাক লৈ প্ৰথমে আপোনালোকে এটা ধুনীয়া লাইন লৈছে আৰু এই লাইনত যোৱাৰ লগে লগে যিটো বহু
ক্লাছৰ নাম্বাৰো নহয় তো চবখিনি পৰা চাব লাগে ভিডিঅ' বনালে নহ'ব বা সেইখিনি নহ'ব চব বনাব লাগে আৰু সকলোৰে আজিকালি মোবাইল আছে আমাৰো কেমেৰা আছে আচ্ছা দাদা নাকাটি